খবৰ সকলোৰে আশা কৰিছোঁ সকলোৱে ভালে আছে আৰু ময়ো ভালে আছোঁ। আৰু এতিয়া 12টা বাজিয়ে গ'ল। আজি বহুত দেৰিৰ পৰা ব্লগ এটা ষ্টাৰ্ট কৰিছোঁ। আপোনালোকে শেষলৈকে চাব আৰু চাই ভাল পাব বুলি আশা কৰিছোঁ। এতিয়া ভাত বনাবলৈ হ'ল, 12টা বাজি গ'ল আৰু মই আজি লোকেল চিকেন বনাম বুলি ভাবিছোঁ আপোনালোককো দেখুৱাম মইনো কেনেকৈ বনাওঁ। লোকেল চিকেন সকলোৱে বনাব জানেই বাৰু, মইনো কেনেকৈ বনাওঁ তাকে আপোনালোকক অকণমান দেখুৱাম আৰু আপোনালোকে চাই দিব শেষলৈকে ভিডিঅ'টো আৰু ব্লগটো আজি ইয়াৰ পৰা ষ্টাৰ্ট কৰি দিছোঁ। মাংসখিনি বনাবৰ কাৰণে মই কেৰাহীত তেল দি ৰাখিছিলোঁ আৰু এতিয়া তেলখিনি গৰম হোৱাত মই ইয়াতে আদা নহৰু পিঁয়াজ এইখিনি দি দিলোঁ আৰু এতিয়া ৰঙচুৱা হোৱালৈকে এইখিনি ভাজি ল'লোঁ আৰু ইয়াতে এতিয়া মাংসখিনি দি দিলোঁ আৰু মাংসখিনি দি অলপ দেৰি ভাজি ইয়াতে মই হালধি দিলোঁ আৰু নিমখ দি এইখিনি এতিয়া ভাজি ল'ম পিঁয়াজখিনি ভালদৰে গলি যোৱালৈকে। আৰু এতিয়া ইয়াতে মই লাল মিৰ্চ দি দিছোঁ। লাল মিৰ্চ দি পেলাই আকৌ মই ভাজি ল'ম মাংসখিনি ভালদৰে। পিঁয়াজখিনি ভালদৰে গলি যোৱালৈকে মই মাংসখিনি ভাজি ল'ম আৰু বিৰিঙি অহালৈকে ভাজি থাকিম। আৰু এতিয়া ইয়াতে মই জিৰা ধনিয়া একেলগতে মিক্স কৰি দি দিছোঁ। পিঁয়াজখিনি ভালদৰে গলি গ'ল আৰু তেলটো বিৰিঙি আহিছে। এতিয়া মই ইয়াতে বিলাহী দি দিলোঁ আৰু বিলাহীখিনি গলি যোৱালৈকে মই আকৌ ভাজি থাকিম। বিলাহীখিনি অলপ অলপকৈ গলিব লৈছে। এতিয়া এইখিনি মই ঢাকি দিম অলপ দেৰিৰ কাৰণে। এতিয়া ইয়াতে মই আলু দি দিছোঁ আৰু বিলাহীখিনি সম্পূৰ্ণকৈ গলি যোৱালৈকে মই আলুখিনিৰ সৈতে মাংসখিনি ভালদৰে ভাজি লৈছোঁ। আৰু এতিয়া দেখিছেনে বিলাহীখিনি সম্পূৰ্ণকৈ গলি গ'ল। আৰু আলুখিনিও অলপ সিজিব লৈছে আৰু এতিয়া মই ইয়াতে গৰম পানী কৰি ৰাখিছিলোঁ। এতিয়া গৰম পানীখিনি ইয়াতে দি দিছোঁ। গৰম পানীখিনি দি লৈ এতিয়া মাংসখিনি ভালদৰে উতলিবলৈ দিম প্ৰায় 20 মিনিটমান সময়। আৰু এয়া মাংস 20 মিনিটৰ পাছত পূৰা হৈ গ'ল মাংসখিনি। আৰু এতিয়া দেখিছেনে কালাৰটো ইমান ধুনীয়া হৈছে। আৰু এইফালে মই বনাইছোঁ দালি আৰু দালিত দিছোঁ অমিতা কচু আলু এনেদৰে দি পিনে আজি দালিখিনি বনাইছোঁ। সেইকাৰণে আপোনালোকক অলপ দেখাই দিলোঁ আৰু এতিয়া মোৰ দালি ৰেডি হৈ গ'ল। এতিয়া খাবহে লাগে আৰু এতিয়া পাছবেলা প্ৰায় 4টামান বাজিছে আৰু আগবেলা আজি বহুত গৰম হৈছিলে আৰু এতিয়া বতৰটো বহুত ভাল কৰি আনিছে, মানে পূৰা বতাহ ধুমুহা বৰষুণ আনিছে আৰু বতৰৰ ওপৰলৈ আকাশখন চাওকচোন কেনেকুৱা ক'লা কৰি আনিছে। তাকে ভাবিলোঁ আপোনালোকক অকণমান দেখাই দিওঁ। আৰু আগবেলা যিহেতু বহুত গৰম হৈছিলে আৰু বতৰটো ঠাণ্ডা কৰি দিয়াৰ কাৰণেহে এতিয়া বহুত ভাল লাগিছে। চাওকচোন কেনেকুৱা বতাহ ধুমুহা আহিছে। বন্ধু বান্ধৱীসকল এতিয়া 7টা বাজিছে আৰু মই এফালে বেটীক হোমৱৰ্ক কৰাই আছোঁ। তাই গণিতৰ হোমৱৰ্ক দিছে আৰু সেইকাৰণে এতিয়া এইখিনি কৰাই লৈছোঁ। আৰু ভিডিঅ'টো আজি ইয়াতে শেষ কৰিছোঁ। যদি চাই ভাল পালে তেতিয়াহ'লে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু
নতুনসকলে প্লিজ ছাবস্ক্ৰাইব নকৰাকৈ নাযাব। আৰু আজিলৈ আহিছোঁ, বাই বাই।